অসমত পুনৰ এবাৰ স্পষ্ট জনাদেশ ক্ষমতালৈ আহিছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ উন্নয়ন আৰু স্থিৰতাৰ প্ৰতিশ্ৰুতিক পুনৰ মঞ্জুৰ কৰিলে জনতা জনাৰ্দনে আমাৰ বিশেষ প্ৰতিবেদন ভোটৰ ফলাফল ঘোষণাৰ পিছতেই ৰাজ্যজুৰি আনন্দৰ ঢৌ গাঁৱৰ পৰা মহানগৰলৈ দেখা গৈছে উদযাপনৰ ছবি এই জয় কেৱল ৰাজনৈতিক জয় নহয় এই জয় হৈছে উন্নয়ন আৰু আস্থাৰ জয় ইয়াৰ মাজতে নিশা হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হ'ব ৰুদ্ধদ্বাৰ বৈঠক চৰকাৰ গঠনৰ কৌশল আৰু আগন্তুক পৰিকল্পনা লৈ আলোচনা হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া ৰাওনা হয় দলীয় কাৰ্যালয়লৈ ইয়াৰ লগে লগে বেগ পাই উঠে ৰাজনৈতিক তৎপৰতা 8 মে'ৰ পৰা আৰম্ভ হ'ব পাৰে চৰকাৰ গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া নতুন মন্ত্ৰীসভা নতুন দায়িত্ব আৰু এবাৰ পুনৰ ক্ষমতাত কেন্দ্ৰত এইবাৰ মিত্ৰজোঁট চৰকাৰ নিউজ লাইভ এনি অসম